হেল্ল' ফ্ৰেণ্ডছ, মই কুলেন বৈশ্য। আই এম বেক কুলেন বৈশ্য নামৰ চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই আছোঁ আমাৰ গাঁৱত পাটবাউসীত, আৰু মই বিহু খাব আহিছিলোঁ। এতিয়া কালি যাম, আজি গাঁওখন চাই যাম বুলি ভাবি আছোঁ। আৰু মই আপোনালোকক আজি আমাৰ গাঁওখনৰ বিল দেখুৱাম, যিটো বিল বুলি কওঁ আমি। এই বিলখন হৈছে মোৰ পিছফালে আপোনালোকে দেখি আছে, এতিয়া ভালকৈ দেখুৱাম আপোনালোকক। এয়া চাই লওক, এয়া সকলোৱে চাই লওক। এই হৈছে আমাৰ বিল। এই দীপৰ বিল দেখছে, বগী বিল দেখছে, এতিয়া এই বৰপেটাৰ বিলখনো আপোনালোকে ভালদৰে দেখি লওক। আচলতে ইয়াৰ নাম সৰবিল বুলি কয়, সৰবিল বুলি কওঁ আমি, কিন্তু এইখন হৈছে আমাৰ বৰপেটাৰ পাটবাউসী সত্ৰৰ বিল। এইখানেও বৰপেটাৰ ভিতৰত এইখানে আপোনাৰ ডাঙৰ বিল। আমাৰ লোকেল এৰিয়াৰ কথা হৈছে, পাটবাউসীৰ ভিতৰত এইখানে ডাঙৰ বিল আপোনাৰ। সৌপাৰে সিপাৰে আছে আপোনাৰ বাৰাদে সত্ৰ পৰে, ইফালে আপোনাৰ পাটবাউসী সত্ৰ, ইফালে বহুত জেগা আপোনালোকৰ মাটি আছে ধুনীয়া। কিন্তু বহুতে ভাবি আছে খানা খাম বুলি, পিকনিক খাম বুলি, কিন্তু এইবিলাক জেগাত পিকনিক খানা খাব পাৰি, যদি আপোনালোকে বিচাৰে খাব, ধুনীয়াকৈ খাব পাৰিব। আজি আপোনালোকক দেখুৱাম, আমাৰ ৰাইজৰ খাল আছে, ৰাইজৰ কোৰ এটা আছে পাৰে। বগৰী খাম, বগৰী খাৰ কাৰণে আমি আহিছোঁ ইয়াত। গম নাপাওঁ। আহি কিবা কৰি মই দীপৰ বিলৰ আমাৰ বিলৰ মাজত আহিলোঁ। এয়া হৈছে আপোনাৰ ৰাইজৰ খাল, এইটোৱেই হৈছে ৰাইজৰ খাল। সোঁপাৰে আছে ৰাইজৰ খাল, ভালদৰে চাই লওক। খোৱা বগলী, ইয়াত বগলী দেখা পায়, হাঁহ চৰাই দেখা পাব, পানী হাঁহ চৰাই দেখা পাব, হতিতি, বহুত ধৰণৰ চৰাই দেখা পায় আপোনাৰ। কিন্তু আহিয়ে বিৰাট ভাল লাগে, বিৰাট শুৱনি। ইয়াত মানুহৰ আৱাজ আপোনালোকে নাপায়, আপুনি খালী পক্ষী চিৰিকটি, হাঁহ চৰাই, বগলী আদি ইত্যাদিৰে আপোনালোকে আৱাজ শুনা পাব, চাউণ্ড শুনা পাব। গাঁৱৰ পৰিৱেশটো বেলেগ পৰিৱেশ, সঁচাকৈ ক'ব নোৱাৰি আৰু, কেমেন অনুভৱ আছে মোৰ অন্তৰত। মাজে মাজে মানুহো আছে ইয়াত, নহয়, আৰু আগলৈ যায় আপোনালোকক দেখুৱাম। আৰু সোঁপাৰে যায়, সিপাৰে যায় আৰু দেখুৱাম আপোনালোকক। এয়া মই মাজে যাই আছোঁ, একদম মাজে, এয়া মথাউৰিৰ মাজে। এয়া বগৰী চাওক বগৰী কি লাগি আছে, একদম তলতলা দি আছে আপোনাৰ। এটা বগৰী আনি মই খাই চাওঁ, এটা বগৰী এটা ক'ত আছে ভাল বগৰী। এইটো পালোঁ, এইটো ভাল নহ'ব, এইটো ভাল হ'ব। এয়া চাওক, এয়া বগৰীটো খাম, চাই লওক। ভাল, বেয়া নহয়, আৰু নিমখ